হাই গাইজ, মই দেখাবলৈ চেষ্টা কৰিম নাজিৰাৰ ছট পূজাৰ আজি দিনৰ দৃশ্য কেইটামান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ৰাতিটো চাবলৈ আপুনি নাপাহৰিব, ৰাতিটো আৰু বেছি ভাল লাগিব। লাইটিঙৰ যিটো ষ্টাইল, এইটো ছিষ্টেম আপোনালোকে চাবলৈ নাপাহৰিব। গতিকে আহক, আমি চাবলৈ গৈ আছোঁ। ভিডিঅ'টি শেষলৈ চাই থাকিব, গতিকে আহক। আহি আৰু খন্তেক সময়ৰ পিছতে পাই যাম আমি ছট পূজাস্থলী। গতিকে আহক, ভিডিঅ'টো শেষলৈ চাই দিম। এয়া আহি পাই গ'লোঁ, এখন চাওক গেটখন। এইফালে দোকান চোকান হ'ব, আজি বজাৰৰ দেওবাৰ আছিলে, বজাৰো হৈ আছিলে। তো মই ভিতৰলৈ গৈ আপোনাক দেখাব চেষ্টা কৰিম। এইখন গেটৰ দৃশ্যাংশ আৰু ভিতৰলৈ যাম। এখন হৈছে এইটো বেনাৰখন চাই লওক। আৰু ইয়াতে পানীৰ যোগান আৰু খিচিৰি ইয়াতে দিয়া হ'ব। মই সেইখিনি দেখাবলৈ চেষ্টা কৰিম। ৰাতিৰ দৃশ্যাংশত ইয়াত খিচিৰি ব্যৱস্থা কৰা হৈছে। চ' মই অকণমান ভিতৰলৈ গৈছোঁ, পূজা মণ্ডপটো দেখাবলৈ চেষ্টা কৰিম। মূৰ্তি ইয়াৰ ছাইডত তেনেকৈ সজাইছে, ৰাতি আকৌ বেছি ভাল লাগিব। চ' এইখন গেট, মেইন গেটখন এইখন। ইয়াৰ ভিতৰলৈ যাম, এখন গেটখন চাই ল'ব পাৰে। ইয়াতে এনেকুৱা গণেশ বাবাৰ ফটো আছে। এইখন ওপৰলৈকে চাই লওক, গেটখন ইমান ধুনীয়া লাগিছে গেটখন। গতিকে আহিব, যদি আপুনি ওচৰে পাজৰে আছে চাবলৈ নাপাহৰিব। আজি নাজিৰাৰ ছট পূজাৰ দৃশ্যাংশ। ভিতৰলৈ গৈ আছোঁ। ৰাতি আকৌ বেছি ভাল লাগিব, বেছিকৈ ভাল লাগিব। এইখন হৈছে মণ্ডপৰ গেটখন। এইফালে কমিটিয়ে মানুহ বহিব। এইখন গেট ৰাতি বেছি ভাল লাগিব, লাইটিঙৰ যিটো ফকাচিং। আমি অকণমান ভিতৰলৈ আগবাঢ়ি যাম। এতিয়া মানুহ একো নাই, এতিয়া জাষ্ট আৰম্ভণি হ'ব আৰু গধূলিৰ লগে লগে। মই দেখাবলৈ চেষ্টা কৰিছোঁ, এইটো মূৰ্তিটো আছে ইয়াতে, ছট পূজাৰ মূৰ্তি। অকণমান তললৈ নামি যাম। মই অকণমান ওচৰলৈ গৈ দেখাবলৈ চেষ্টা কৰিছোঁ। তো মই বেছি ভিতৰলৈ নাযাম, গতিকে মই জোতা পিন্ধি চেণ্টাৰ পিন্ধি আছিলোঁ। তো এতিয়া চাই লওক, মই ইয়াৰ পৰাই আৰু আগুৱাই নাযাম। ইয়াৰ পৰা অকণমান জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ আপোনাৰ মূৰ্তিটো চাই লওক। গতিকে এয়াই আছিলে আজিৰ দিনৰ দৃশ্যাংশ। মই অকণমান আগবাঢ়ি গেটখন দেখাবলৈ চেষ্টা কৰিছোঁ। ভিতৰত লাইটিং হ'ব, লাইটিঙৰ যিটো দৃশ্যাংশ আপোনালোকে ৰাতি দেখাম। এইটো মূৰ্তি চাই লওক, ওচৰতে আকৌ এনেকুৱা সজাইছে, ধুনীয়াকৈ সজাইছে, চাই লওক। মই ৰাতিৰ দৃশ্যাংশটো দেখাবলৈ চেষ্টা কৰিছোঁ। তো আজিৰ ভিডিঅ'টো এইটো ইমানেই। তো ৰাতি চাবলৈ নাপাহৰিব। ৰাতিৰ দৃশ্যাংশটো মই আৰু খন্তেক সময়ৰ পিছতে দি দিম। তো যদি ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। Watching video.